হেল্ল' এভৰিৱান, মোৰ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি ঘৰতে এনেকৈ অপেচৰা সকাম এটা কৰোঁ বুলি এনেকৈ পিঠা অকণমান দৰকাৰ হৈছে আৰু পিঠা অকণমান খুন্দিব লাগে। মানে অপেচৰা সকামত পিঠাগুড়ি লাগে আৰু কল লাগে। গতিকে কাৰেণ্টটো নাই, কি কৰিম এতিয়া। ঘটিটোতে এনেকৈ ৱাল কৰি এনেকৈ ঘটিটোতে পিচি আছোঁ আৰু হাতখন বিষাই গৈছেগৈ। কিমানকেইটা ওলাই নাজানো আৰু এনেকৈ ঘটিতে খুন্দি এনেকৈ চালি কেইটামান পিঠা উলিয়াইছোঁ আৰু এতিয়া অলপ পিছত আইসকল আহিব, টাইমো হৈছে। মোৰ মানে চিন্তাই হৈছে এতিয়া পিঠাকণ নহ'লে নহ'ব আৰু যেনে তেনে অলপ পিঠা এনেকৈ ঘটিতে খুন্দি উলিয়াই আছোঁ। আৰু এতিয়া ইতিমধ্যে কাৰেণ্টটো আহিলে আৰু মনটো ভাল লাগিছে। এনেকৈ পিঠাকেইটা উলিয়াই ল'লোঁ খুন্দি। এই থোক বাৰীৰ কল, একদম কলথোক ৰহি গৈছেগৈ সকামটো কৰিবলৈ ৰওঁতে আৰু এয়া আইসকল আহিলে আৰু সকাম এয়া কৰি আইসকলে এতিয়া ভাগ বিতৰণ কৰি আছে। এনেকৈ চোতালতে গোপিনী সভা পাতে। এই গোপিনী সভা বুলিও কয়, অপেচৰা সকাম বুলিও কয়। বাৰীৰ কলবোৰ গোটেইবোৰ মৰি যোৱাত এজনে ক'লে যে অপেচৰাৰ দুখ লাগিলে, গতিকে কলবোৰ এনেকৈ মৰিছে। এনেকৈ ক'লে পিঠাই আৰু গোপিনীসকলক মাতি কেইগৰাকীমান এনেকৈ সকামটো কৰি দিবলৈ ক'লে চোতালতে। আৰু কোনোদিন আগে পিছে কৰা নাই, এয়াই প্ৰথম। সেইটো কাৰণে এনেকৈ কৰিছোঁ জনা নজনা কৰি। আৰু আপোনালোকৰ ফালে বাৰু এনেকৈ গোপিনী সভা পাতেনে, অপেচৰা সকাম পাতেনে বাৰু জনাবচোন। আজি এইদৰে কৰিলোঁ আৰু এতিয়া গোপিনীসকলেও সেৱা সৎকাৰ লৈ সামৰিলে আৰু ময়ো চাহৰ যোগাৰ কৰিছোঁ। এয়া মই পিঠা কেইটামান বনাই থৈছিলোঁ আৰু পিঠাৰ লগতে এনেকৈ মিঠাই দি চাহ অকণমান দিছোঁ। দিয়ক নালাগে, এইখিনিয়ে সিহঁতক ভগাই দিব লাগিব। কল চলবিলাক তামোল দিলোঁ। আজি গোপিনী সেৱা কৰি ভালেই লাগিলে। গোপিনীও সকাম সামৰিলে আৰু ময়ো ভিডিঅ' সামৰি দিলোঁ। বাই বাই।